তো হে দোস্ত কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে ওয়েলকাম ব্যাক টু মাই চেনেল samirvaiishere আৰু আপোনালোকক বহুত দিন লগ পোৱা নাই মোৰ মনত পৰা নাই নে কমেন্ট দিব মনত পৰিলে তো মানে আজিৰ ভিডিওটো কিয় বনালো আজিৰ ভিডিওটো বনালো মানে অহাকালি মানে আমাৰ গাঁৱৰ মন্দিৰতে প্ৰতিষ্ঠা দিবস তো সেইভাবে ভাবিলো এটা ভিডিও বনাই দাও আৰু বহুত দিন যেহেতু বনা নাই হৰে কৃষ্ণ মন্দিৰৰ পৰা বনাই নাই দিয়ক আৰু মাজে মাজে মিনি ব্লগ দি আছো কিন্তু লং ব্লগ বনা নাই আৰু আপোনালোকক লগো পোৱা নাই সেইকাৰণে ভাবিলো এটা বনাই দাও দিয়ক আৰু বৰ্তমান মই ঠেলাখন লৈ আছো আৰু আমাৰ ঘৰৰ পৰা এইবাৰ দুটা কলগছৰ পুলি দিম বুলি ভাবিলো তো সেইকাৰণে এটা আছে কাটাই আৰু এটা লাগিব তাৰে আগতে মানে ঠেলাখন মই বাহিৰত উলাই লওঁ মানে যেহেতু ডাইৰেক্ট যদি কলগছৰ পুলিটো লৈ যাওঁ ঠেলাখনত ওলাওয়াত দিগদাৰ হ'ব যেহেতু বেৰা আছে ন তো এনেকৈ প্ৰথম ঠেলাখন উলাই লওঁ তাৰে পিছত মানে পুলি চুলি সব উঠাই লওঁ উঠাই লোৱাৰ পিছত আপোনালোকক লগ পাই বৰ্তমান দুটা কলপুলি উঠাই ল'লোঁ তো কালি আমাৰ টিংকু ভাইকো আপোনালোকে দেখা পাব হয়নে প্ৰতিষ্ঠা দিৱসত বৰ্তমান যাই আছোঁ মানে দেউতা অলপ আগবাঢ়িল মানে মই কিবা কাৰণত ঘৰত যাব লগা হ'ল তো সেইবাবে ঘৰত গ'লোঁ আৰু যাই কিনে আৰু এতিয়া মন্দিৰৰ ফালে যাই আছোঁ দেউতা অলপ আগবাঢ়িছে আৰু আমাৰ টিংকু ভাইকো লৈ আহিছোঁ একদম লাগি দিম আৰু আৰু আমি কথা পাতি থাকোঁতে কলপুলি কেতিয়া পুতা হ'ল গমেই নাপালোঁ আৰু বৰ্তমান মই আহিছোঁ গৰু আনিব আৰু আজি আপোনালোকক লগ নাপাওঁ নেক্সট একদম কালি ৰাতিপুৱা লগ পাম আৰু তো সকলোকে গুড মৰ্ণিং তো বৰ্তমান ৰেডি চেডি হৈ ল'লোঁ পূৰা দেউতা মই আৰু টিংকু ভাই মানে শুৱালকুছি গৈছে তো সেইকাৰণে আহি কিনে মন্দিৰত যাব তো তাক লগ নাপালে আপোনালোকে কিন্তু এটা বেলেগ ৰূপত দেখা পালে তাকো তো বলক আমি মন্দিৰলৈ যাওঁ বৰ্তমান এতিয়া আমি প্ৰসাদ খাওঁ তাৰে পিছত চাহো দিয়া হ'ব তো চাহো খাম যিহেতু আপোনালোকে ইমান কষ্ট কৰি বহি কিনি চাই আছে তো আপোনালোকক খুৱাম দিয়ক প্ৰথমে ডাঙৰ বাপগিলাকক বহিব দিছোঁ তাৰে পিছত আমি এতিয়া বহিব যাম বলক আৰু আমি দুটাও বহি গ'লোঁ আৰু লগতে আমাৰ লগত এওঁলোকেও বহি গ'ল তো খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ বৰ্তমান আমি মন্দিৰৰ পৰা আহিলোঁ আৰু আজি একদম সৰুকৈ ভিডিঅ'টো বনাইছোঁ যিখিনি দেখাইছোঁ আপোনালোকক সেইখিনিয়ে তো বেছি দীঘলীয়া কৰা নাই নৰ্মেল আৰু গাজি প্ৰসাদ কৰিছে বেছি একো নাই যদি ভাত চাই দিলে কিবা যোগাৰ কৰিলে হয় তেতিয়া বেলেগ কথা আছিল অলপ লাগি হাতি দিলোঁ হয় দীঘল হ'লে ভিডিঅ'টো আজি এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সেইখিনি কৰি দিব আপোনালোকে আৰু নেক্সট একদম ভাল ভিডিঅ' এটা আহি আছে তো আপোনালোকে সেইটো চাব